নমস্কাৰ আজিৰ ভিডিঅ'টোত মই লাৰ্ন ফ্ৰম স্পৰ্টছ সিৰিজৰ দ্বিতীয়টো ভিডিঅ' বনাবলৈ লৈছোঁ আৰু ইয়াৰ আগৰটোত মই ৰাহুল তেৱাটিয়াৰ ইনিংছৰ পৰা আমি কি শিকিব পাৰোঁ সেইটো বনাইছিলোঁ। যদি আপুনি চোৱা নাই সেইটো লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব বা আই বটনত ক্লিক কৰি চাব পাৰিব। আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেধৰণৰ অন্যান্য ভিডিঅ' চাব পাৰে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক আৰম্ভ কৰোঁ। এইবাৰ IPL চাই থাকোঁতে এটা কথা সেইদিনা পটকৈ লক্ষ্য কৰিলোঁ, সেই কথাটো হৈছে কেপ্টেইনচিৰ ওপৰত। আৰু সেই কথাটোৰ পৰা আমি শিকিবলগীয়া কথাটো হৈছে হিউমিলিটি, অৰ্থাৎ নম্ৰতা। কেনেকৈ আমি সেইটো কথা শিকিব পাৰোঁ? চাওক, IPLত এনেকুৱা বহুত খেলুৱৈ আছে, এনেকুৱা বহুত প্লেয়াৰ আছে যিটো তেওঁলোকৰ নেশ্যনেল টিমত গৈ কেপ্টেইন বা তেওঁলোকে যোৱা IPLত ক'ৰবাত কেপ্টেইন, কিন্তু এই IPLত তেওঁলোকে কেপ্টেইন হিচাপে থকা নাই। উদাহৰণস্বৰূপে আমি বহুত ডাঙৰ প্লেয়াৰৰ নাম ল'ব পাৰোঁ যিসকল বেলেগ কেপ্টেইনৰ আণ্ডাৰত খেলি আছে অথচ তেওঁলোক নিজৰ নেশ্যনেল টিমত কেপ্টেইন আছিলে। উদাহৰণস্বৰূপে আমি দিল্লী কেপিটেলছৰ অজিংক্য ৰাহানেৰ কথা ক'ব পাৰোঁ। তেওঁ ইণ্ডিয়ান টেষ্ট টিমৰ ভাইচ কেপ্টেইন আৰু ৰাজস্থান ৰয়েলছৰো তেওঁ কেপ্টেইন আছিলে, কিন্তু বৰ্তমান তেওঁ চান্সে পোৱা নাই দিল্লী কেপিটেলছত। ঠিক তেনেদৰে অশ্বিনেও যোৱা বছৰলৈকে কিংছ 11 পাঞ্জাৱক নেতৃত্ব দিছিলে, কিন্তু এইবাৰ তেওঁ দিল্লী কেপিটেলছত শ্ৰেয়স আয়াৰৰ আণ্ডাৰত খেলি আছে। কেন উইলিয়ামছন ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যোৱা বছৰলৈকে কেপ্টেইন আছিল হ'বলৈ, তাৰপিছত এতিয়া তেওঁ নাই। তেওঁ আকৌ নিউজিলেণ্ডৰ নেশ্যনেল টিমৰো কেপ্টেইন। ঠিক তেনেদৰে KKRৰ ইউএন মৰ্গান আকৌ ইংলেণ্ডৰ ৱৰ্ল্ড কাপ জিকা যিটো টিম সেইটোৰ কেপ্টেইন আছিলে। ছাউথ আফ্ৰিকাৰ ফাফ ডু প্লেচি তেওঁ CSKত কেপ্টেইন নহয়। ঠিক তেনেদৰে AB ডিভিলিয়াৰ্ছো এটা সময়ত ছাউথ আফ্ৰিকাৰ কেপ্টেইন আছিলে। মুঠৰ ওপৰত তেনেকুৱা ধৰণৰ বহুত ধৰণৰ নাম আছে যিসকল কোনোবা নহয় কোনোবা এটা সময়ত কেপ্টেইন আছিল, নিজৰ নেশ্যনেল টিমৰে হওক বা বেলেগ কোনোবা IPL টিমৰে হওক। এতিয়া কথাটো হ'ল সেইটোনো কি ডাঙৰ কথা? কোনোবা এটা টিমৰ কেপ্টেইন হোৱাটো কি ডাঙৰ কথা? আপুনি মই নামানো, কিন্তু এটা টিমৰ কেপ্টেইন হোৱাটো এটা বহুত ডাঙৰ কথা। কাৰণ টিমটোৰ বহুখিনি কথা কেপ্টেইনজনে নিৰ্ধাৰণ কৰে। কোন কেতিয়া বেটিং অৰ্ডাৰত যাব, কোনে অপেন কৰিব, কোনে মিডল অৰ্ডাৰত যাব, কোনে ফাৰ্ষ্ট বল কৰিব, কোনে লাষ্ট অভাৰ কৰিব, কোনে কেনেকৈ কোনটো জেগাত ফিল্ডত থাকিব, এই গোটেইখিনি কথা কেপ্টেইনজনৰ হাতত বহুখিনি থাকে। নিশ্চিতভাৱে তেওঁ আনৰ পৰামৰ্শ ল'ব পাৰে, কিন্তু আল্টিমেট ডিচিশ্যনটো তেওঁৰ নিজৰ। তেওঁৰ এটা ফ্ৰীডম থাকে যে তেওঁ নিজৰ মতটো কৰিব পাৰে। সেইটো এটা বহুত ডাঙৰ ফ্ৰীডম, কাৰণ কিছুমান মানুহে নিজে যিটো ফিল্ডত থাকে সেইটোত তেওঁ নিজেই ভবা কথাটোতকৈ আনৰ কথাটো শুনিব লাগে, কিন্তু কেপ্টেইনজনৰ হাতত সেইটো পাৱাৰ থাকে যে তেওঁ নিজে ভবাটো কথাই কৰিব পাৰিব। আৰু সেইখিনিতে আহে আজিৰ ভিডিঅ'টোৰ মেইন কথাটো, আৰু সেইটো হৈছে হিউমিলিটি, অৰ্থাৎ নম্ৰতাৰ কথাটো। যিসকলে নিজেই বহুত ভাল কেপ্টেইন, যিসকলে নিজেই অলৰেডি কেপ্টেইন হৈ পাইছে, তেওঁলোকৰ বাবে আনৰ আণ্ডাৰত খেলিবলৈ পোৱাটো বহুত এটা সহজ কথা নহয়, সেইটো এটা টান কথা। উদাহৰণস্বৰূপে কেন উইলিয়ামছনৰ পৰা আৰম্ভ কৰি অশ্বিন, ৰাহানে, ডু প্লেচি এইসকললৈকে, কাৰণ তেওঁলোকে নিজে এটা টিমক অলৰেডি নেতৃত্ব দিছে য'ত তেওঁলোকৰ কথা মতে বহুখিনি হয়, কিন্তু এতিয়া তেওঁৰ ওচৰত সেই পাৱাৰটো নাই। এতিয়া তেওঁ নিজৰ টিমৰ কেপ্টেইনটোৱে IPLত তেওঁক যি কৰিবলৈ কৈছে, যি দায়িত্ব দিছে সেইটো পালন কৰিব লাগিব। আনকি প্লেয়িং 11তো তেওঁৰ স্থানটো নিশ্চিত নহয়। তেওঁ যদি ভাল প্ৰদৰ্শন কৰে তেতিয়া পাব, যদি ভাল প্ৰদৰ্শন নকৰে বেলেগ প্লেয়াৰ লাইন লাগি আছে। কিন্তু কেপ্টেইনজনৰ হাতত সেইটো ফ্লেক্সিবিলিটি থাকে যে তেওঁ পাৰফৰ্মেঞ্চটো ভাল নকৰিলেও বহুত অপেক্ষা কৰা হয় কেপ্টেইনচিৰ পৰা আঁতৰাবলৈ বা প্লেয়িং 11ৰ পৰা আঁতৰাবলৈ, কিন্তু অন্যান্য প্লেয়াৰসকলৰ ক্ষেত্ৰত সেয়া নহয়। তেওঁলোকৰ ক্ষেত্ৰত পাৰফৰ্মেঞ্চটো মাষ্ট। তেওঁক এতিয়া যিটো বেটিং অৰ্ডাৰত পঠাইছে সেইটো বেটিং অৰ্ডাৰত যাব লাগিব। যদি আগতে অপেন কৰিছিলে আৰু এতিয়া যদি মিডল অৰ্ডাৰত পঠাইছে মিডল অৰ্ডাৰতে যাব লাগিব, যিটো তেওঁৰ নেচাৰেল পজিশ্যন নহয় বেটিঙৰ। বলাৰৰ ক্ষেত্ৰতো তেওঁক যদি ফাৰ্ষ্ট অভাৰটো কৰিব দিছে কিন্তু তেওঁ মিডল অভাৰৰ কাৰণেহে উপযুক্ত। এনেকুৱা কথা বহুত আহে যিটোত তেওঁ নিজৰখিনিতকৈ এতিয়া টিমৰ কথা ভাবিব লাগিব, নিজৰ কেপ্টেইনে যি কয় সেইটো কথা মানিব লাগিব। সেই কথাটো আমাৰ নিজৰ লগতো হৈ থাকে। আমি কোনেনো আনৰ কথা মানি ভাল পাওঁ? আমি প্ৰত্যেকে নিজৰ মতে চলিব বিচাৰোঁ, নিজৰ মতে কৰিব বিচাৰোঁ। উই ৱান্ট ফ্ৰীডম। আমি স্বাধীনতা বিচাৰোঁ যে আমি যি কাম কৰিম একদম নিজৰ মতে কৰিম, আন কাৰো কথা নামানো। কিন্তু সেইটোতো বিচাৰোঁহে, সেইটোতো জানো সম্ভৱ? এতিয়া এছাইনমেণ্ট কৰিব কোনে বিচাৰে, কোনে পৰীক্ষা দিব বিচাৰে, কোনে বেছি দেৰি সময় পঢ়িব বিচাৰে, কিন্তু সেইটোতো কৰিব লাগিব। কাৰণ আমি যিটো বিচাৰোঁ এইটো কোনো কথা নাই যে সেই আমি বিচৰাটো ভাল কথা আৰু আমি যিটো নিবিচাৰোঁ সেইটো বেয়া কথা। উদাহৰণস্বৰূপে ধৰক আপোনাৰ আজি পঢ়িব মন নাই, এছাইনমেণ্ট কৰিব দিছে কলেজত, ডিউ ডেটটো আজিয়ে আজিৰ ভিতৰত যেনে তেনে দিবই লাগিব বা কাইলৈ পৰীক্ষা আহি আছে। সেইটো অৱস্থাততো আমি পঢ়িব নিবিচাৰিলেও কিবা এটা কৰিব লাগিব, পঢ়িব লাগিব।
নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ হ'লেও আকৌ ধৰক আপুনি এখন চিনেমা বা সিৰিজ চাবলৈ বিচাৰিছে মনটো মানে খুব অশান্তি লাগি আছে এখন চিনেমা বা সিৰিজ চাই পাতলাব খুজিছে কিন্তু কাইলৈ পৰীক্ষা আছে সেইটো একে কথা সেইটোতো আমি নিজে যেটো বিচাৰো সেইটো নহব আমি নিজে কৰিব বিচৰা কামটো কৰিলে নহব সেইটো মানে পঢ়া বাদ দি চিনেমা বা সিৰিজটো চালে এইবিলাক কথা মানে অ্যাসাইনমেন্ট পৰীক্ষা এইবিলাকটো একদম খুব পাৰ্সোনাল লেভেলৰ কথা আৰু এটোটো একদম কলেজ ইউনিভাৰ্সিটি এটো লেভেলৰ কথা এই পাৰ্সোনাল লেভেলটোতে আমাৰ ইমান কনফ্লিক্ট আমি নিজে যেটো বিচাৰো আৰু যেটো কৰাটো উচিত সেই দুটাৰ মাজত কিন্তু যেতিয়া আমি স্কুল কলেজৰ পৰা বাহিৰলৈ ওলাই আহিম আৰু এমপ্লয়মেন্টৰ জগতখনত ভৰি দিম তেতিয়াতো আমি কৰবাত ফাৰ্ষ্টতে সোমাব লাগিব আৰু সেইটো অৱস্থাতটো আমি ফাৰ্ষ্টতে সোমাই আমি নিজৰ মতটো চলাব নোৱাৰো কাৰণ আমি ফাৰ্ষ্ট যেতিয়া বেলেগ কাৰবাৰ আন্ডাৰত কাম কৰিম তেতিয়া হলে সেইটো হ'ব আমি তেওঁৰ ভিজনটোৰ কাৰণে কাম কৰিছো তেওঁৰ ভিজনটো পূৰ কৰিবলৈ কাম কৰিছো আৰু আমি তেওঁৰ মতে কামটো কৰিব লাগিব কাৰণ তেওঁ আমাক সেই কাৰণে পইচা দিব আৰু উইদাউট পইচা উই ক্যানট সাৰ্ভাইভ ইন দিস ওয়ার্ল্ড দ্যাটস এ মানে বহুত বিটাৰ ট্ৰুথ সেই অৱস্থাটো আৰু বেছি কনফ্লিক্ট হ'ব কাৰণ আমি বিচাৰিম কৰিব এটা ধৰণে আমাৰ নেচাৰটো হ'ব এটা কিন্তু আমি কৰিবলৈ বাধ্য আমাক যিদৰে কৰিবলৈ কোৱা হয় আমি কৰিবলৈ বাধ্য আমাক যিদৰে নিৰ্দেশ দিয়া হয় তেনেকুৱা পৰিস্থিতিত আজিৰ এই কথাটো আজিৰ ভিডিঅ'টোৰ কথাটো বা আজিৰ কেপ্টেইন সকলৰ এটিটিউডটো যেটো হিউমিলিটি যেটো নম্ৰতাৰে হৈতে তেওঁলোকে ডিল কৰিছে পৰিস্থিতিৰ লগত যে এটা সময়ত তেওঁলোক কেপ্টেইন আছিলে তেওঁলোকৰ মতে সব হৈছিলে তেওঁলোকৰ টিমটো কিন্তু আজি তেওঁলোক সাধাৰণ এজন প্লেয়াৰ তেওঁলোকে আনৰ কথা মানিব খুজিছে গতিকে জীৱনৰ এইটো ষ্টেজত আমি সেই খেলৰ পৰা শিকিব পাৰো তে সেই প্লেয়াৰ সকলৰ পৰা শিকিব পাৰো তেওঁলোকে কেনেকৈ এই প্ৰবলেমটোৰ লগত ডিল কৰিছে তেওঁলোকে কেনেকৈ এই মনৰ কনফ্লিক্টৰ লগত ডিল কৰিছে যে মনে এটা বিচাৰে আৰু অথচ তেওঁ কৰিবলৈ লগা হৈছে এটা সেই পৰিস্থিতিৰ লগত তেওঁলোকে কেনেকৈ ডিল কৰিছে আমি এটো শিকিব পাৰো এই প্লেয়াৰ সকলৰ ওচৰত দুটাই অপচন আছে তাৰ প্ৰথমটো হৈছে তেওঁ ফ্ৰাষ্ট্ৰেটেড হৈ থকা যে মই কিয় কেপ্টেইনচি নাপালো মই ইমান ভাল প্লেয়াৰ হোৱাৰ পাছতো আৰু দ্বিতীয় অপচনটো হৈছে কেপ্টেইনচিৰ কথাটো বাদ দি কেপ্টেইনচি পালো নাপালো সেইটো পাছত থৈ তেওঁলোকে বৰ্তমান যেটো টিমৰ স্বাৰ্থ গোটেই টিমটো জয়ী হোৱাৰ স্বাৰ্থত যিখিনি টাস্ক তেওঁলোকৰ ওচৰত দলীয় মেনেজমেন্টে দিছে বা কেপ্টেইনে দিছে সেইটোত ফোকাস কৰা কাৰণ আলটিমেটলি তেওঁলোকে খেলি আছে ক্ৰিকেট তাত কেপ্টেইনচি ভাইস কেপ্টেইনচি এইবিলাক হৈছে বাই প্ৰডাক্ট এটা মানে আসল মেইন টাস্কটো হৈছে ক্ৰিকেট খেলা ভালকৈ ক্ৰিকেট খেলা গতিকে তেওঁলোকৰ ওচৰত থকা সেই মেইন টাস্কটো যদি তেওঁলোকে ভালকৈ কৰে তেওঁলোকৰ প্ৰধান কাৰ্যটো যদি তেওঁলোকে ভালকৈ কৰে আহিব কেপ্টেইনচিৰ পাছত পালেও পাব নাপালেও নাই কিন্তু মেইনটোত ফোকাস কৰাটোহে মেইন কথা আৰু যেটো কাম অতি সুন্দৰভাৱে এই খেলুৱৈসকলে কৰি আছে তেওঁলোকে যদি মই কিয় কেপ্টেইনচি নাপালো সেইটো ভাবি ফ্ৰাষ্ট্ৰেটেড হৈ থাকে তেতিয়া তাৰ এফেক্টটো তেওঁলোকৰ খেলতো পৰিব তেওঁলোকৰ পাৰফৰমেন্সটো বেয়া হৈ গৈ থাকিব কিন্তু সেইটো নাভাবি যদি তেওঁলোকে যিকোন সুবিধা পাইছে যিকেইটা কম হলেও বল খেলিবলৈ পাইছে যিকেইটা কম হলেও অভাৰ কৰিবলৈ পাইছে সেইটোৱে যদি ভালকৈ কৰে তেওঁলোকে নিজৰ ওচৰত যেটো অপচন আছে নিজৰ ওচৰত যেটো তেওঁলোকৰ সুবিধা আছে হেতুৰ যদি সম্পূৰ্ণ সৎ ব্যৱহাৰ কৰে তেতিয়া হলে তেওঁলোকৰ নিজৰ দায়িত্বটো যদি ভালকৈ কৰে তেতিয়া হলে অবিয়াসলি তেওঁলোকে টিমত চান্স পায়ে থাকিব আৰু কেপ্টেইনচিটো হৈছে ক্ৰিকেট ভালকৈ ক্ৰিকেট খেলাৰে বাই প্ৰডাক্ট তেওঁলোকে যদি ভালকৈ খেলিছে কোনোবা দিনা কেপ্টেইনৰ বহুত বেছি বেয়া পাৰফৰমেন্স হলে বা কেপ্টেইনৰ ডিসিজন মেকিংটো খুব বেছি বেয়া হলে বা কেপ্টেইনজন কিবা আঘাতপ্ৰাপ্ত হলে তেওঁলোককো চান্স দিব পাৰে কিন্তু মেইন কথাটো হ'ল ভালকৈ পাৰফৰমেন্স কৰাটো তাৰ মানে তেওঁলোকে যেটো এটিটিউড লৈ আছে যে কেপ্টেইনচি পালে পাব নাপালে নাই তেওঁলোকৰ মেইন টাস্কটো ক্ৰিকেট খেলা তেওঁলোকে ক্ৰিকেট খেলি যাব উদাহৰণস্বৰূপে হাৰ্দিক পাণ্ডিয়া বেছি বল খেলিবলৈ নাপায় কিন্তু যিকিটা বল খেলি আছে তেওঁ প্ৰত্যেকখন খেলতে তেওঁ ভালকৈ খেলে তেনেকৈ কেৰন পোলাৰ্ডৰ কথাকে হওক আন্দ্ৰে ৰাছেলেও বেছি বল খেলিবলৈ নাপাইছিলে যোৱাটো আইপিএলত কিন্তু তেওঁ যিকিটা বল খেলিবলৈ পায় একদম পুৰা মানে বহুত বাই বা বহুত 6-4 মাৰে বা বহুত ৰান কৰে সেই একেটা এটিটিউডে সেই একেটা স্পৰ্টসম্যান যেটো পাৰ্সপেক্টিভ হেতু আমি নিজৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব নোৱাৰোনে নিজৰ জীৱনৰ ক্ষেত্ৰত আনলৈ নচোৱাকৈ আনে আমাক নিৰ্দেশ দিছে নে আমি আনৰ মতে কৰিছো নে নিজৰ মতে কৰিছো সেইবিলাক ভাবি নথকাকৈ আমি যদি আমাৰ বৰ্তমান নিজৰ হাতত কৰিব লগা যেটো দায়িত্ব সেই দায়িত্বটো আমি ভালকৈ পালন কৰিব নোৱাৰোনে যিদৰে এই প্লেয়াৰ সকলে কৰি আছে যিসকলে কোনো কেপ্টেইনচিৰ কথা নাভাবি কেৱল ক্ৰিকেটত ফোকাস কৰিছে ভালকৈ ক্ৰিকেট খেলাত ফোকাস কৰিছে আমি তেওঁলোকৰ পৰা এটো শিকিব নোৱাৰোনে ভিডিঅটো চাই কেনে পালে আপোনালোকে কমেন্ট কৰিব আৰু যদি ভাল পাইছে তেতিয়া হলে শেয়াৰ কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ বনাই থাকিবলৈ অনুপ্ৰাণিত হওঁ আজিলৈ ইমানে ধন্যবাদ